क'क्राझाराव रेप खालामग्राखौ फासि होनांगौनि दाबि। हिन्जावसाखौ जिनाहारि खालामग्रा दायनिगिरिफोरखौ फासिनि साजा होनांगौनि दाबिजों आख्रासुनि धरना हाबाफारि। क'क्राझार जिल्लानि सालाकाटि आउटपस्टनि सिङाव थानाय दलमारा ओनसोलाव सासे 16 बोसोर बैसोनि हिन्जावसाखौ हानजायै जिनाहारि खालामनाय जाथायनि गुबै दायनिगिरिफोरखौ फासिनि साजा होनांगौनि दाबिजों दिनै आख्रासुआ 2 घन्टा सम सोमावसारदों। क'क्राझार जिल्ला आख्रासुनि बानजायनायाव दिनै क'क्राझार जिल्ला बेंगिरि मावखुलिनि साखाथि एमजि पार्कआव आखायाव बेनार प्लेकार्ड बायदि लानानै जाथायनि सायाव फास्ट ट्रेक कर्टनि गेजेरजों बिजिरनानै दायनिगिरिफोरखौ थाबैनो साजा होनांगौनि दाबिजों बायदि बायदि स्ल'गान होनानै ओनसोलखौ गोमसारहोयो। दिनैनि बे सोमावसारनायनि गेजेरजों आख्रासुआ बे हानजायै जिनाहारि खालामनाय जाथायनि सायाव गोख्रों राहा लानो आरो भुगिनांनाय न'खराव फैनानै खौरां लाहैनो थाखाय आसामनि गिबि मन्त्रि डक्टर हिमन्त बिश्व शर्माखौ खावलायो। लोगोसे जुदि बे जाथायनि सायाव फास्ट ट्रेक कर्टनि गेजेरजों बिजिरनानै दायनिगिरिफोरखौ साजा होआब्ला आख्रासुआ गोख्रों सोमावसारनायनि राहा लागोन होननानैबो सांग्रांथि होयो। ছাত্র সন্থাৰ কোকৰাঝাৰ জিলা সমিতিৰ উদ্যোগত কোকৰাঝাৰ জিলাৰ যি দলমাৰাত আমাৰ কোচ ৰাজবংশী সম্প্ৰদায়ৰ 8ম শ্ৰেণীৰ ছাত্ৰীক যোৱা 23 তাৰিখে সন্ধিয়াত 3জন নৰ পাখণ্ড অফিৰুদ্দিন ইছলাম, জমছে উদ্দিন, মুস্তাফা আলী 3জন পাখণ্ডই যি দলবদ্ধ ধৰ্ষণ কৰিলে তাৰ প্ৰতিবাদত আমি আজি ইয়াতে 3 ঘণ্টীয়া অৱস্থাত ধৰ্মঘট কাৰ্যসূচী লৈছোঁ। আৰু এই প্ৰতিবাদৰ জৰিয়তে আমি সদৌ কোচ ৰাজবংশী ছাত্ৰ সন্থাই ধিক্কাৰ জনাইছোঁ। আজি ইমান বলিষ্ঠভাৱে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত চৰকাৰ চলি থকাৰ পিছতো আজি শিশু বা নাৰীৰ যে সুৰক্ষা নাই, গতিকে আমি হয়তো কোচ ৰাজবংশী ছাত্ৰ সন্থাৰ তৰফৰ পৰা ধিক্কাৰ জনাইছোঁ। আৰু আপোনালোকৰ জৰিয়তে এইটো কথাও জনাব বিচাৰিছোঁ যে আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই কিবা এটা ঘটনা ঘটাৰ লগে লগে তাৎক্ষণিকভাৱে কিবা নহয় কিবা এটা প্ৰতিক্ৰিয়া প্ৰকাশ কৰে, কিন্তু 23 তাৰিখে যি আমাৰ নাবালিকা ধৰ্ষণ হোৱাৰ পিছতো, দলবদ্ধ ধৰ্ষণ হোৱাৰ পিছতো আজিলৈকে মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ যি কোকৰাঝাৰৰ দলমাৰাৰ কাণ্ডক লৈ কোনো ধৰণৰ প্ৰতিক্ৰিয়া আমি ব্যক্ত কৰা দেখা পোৱা নাই। গতিকে আমি ইয়াৰ পৰা বুজি পাইছোঁ যে কিবা এটা গুৰুত্বহীন হৈ আছে। গতিকে আজি এই অৱস্থান ধৰ্মঘটৰ জৰিয়তে মুখ্যমন্ত্ৰী ডাঙৰীয়াক আমি দাবী জনাব বিচাৰিছোঁ যে আপোনাৰ অহা কেবিনেটত আমাৰ এই যি 8 বছৰীয়া 8ম শ্ৰেণীৰ ছাত্ৰীৰ যি ধৰ্ষণকাৰীক যাতে উচিত বিচাৰ কৰি ফাঁচি দিয়াৰ কাৰণে যি ফাষ্ট ট্ৰেক আদালতত বিচাৰ কৰিব লাগে, সেইটো আপোনাৰ কেবিনেটত সিদ্ধান্ত লৈ আমাক এই 8ম শ্ৰেণীৰ ছাত্ৰীগৰাকীক নাই দিয়াৰ কাৰণে আপোনালোকৰ জৰিয়তে আমি সদৌ কোচ ৰাজবংশী ছাত্ৰ সন্থাই আহ্বান জনাইছোঁ। তেতিয়াহ'লে এইখন অসমত আৰু এনেকুৱা ধৰণৰ জঘন্য ঘটনা ঘটিব। গতিকে এনেকুৱা ধৰণৰ জঘন্য ঘটনা যাতে এইটোৱে শেষ হয়, তাৰ কাৰণে মুখ্যমন্ত্ৰী ডাঙৰীয়াই কঠোৰ হ'ব লাগিব। আৰু যদি মুখ্যমন্ত্ৰী ডাঙৰীয়াই যদি তেখেতৰ কেবিনেটত ফাষ্ট ট্ৰেক আদালতত বিচাৰ কৰাৰ কাৰণে যদি সিদ্ধান্ত গ্ৰহণ নকৰে, আমি সদৌ কোচ ৰাজবংশী ছাত্ৰ সন্থাই বহি নাথাকোঁ। আমি আৰু ইয়াত থাকি আজি 3 ঘণ্টীয়া অৱস্থান ধৰ্মঘট কৰিছোঁ। ইয়াত থাকি আমি বৃহৎ ধৰণৰ জংগী আন্দোলন গঢ়ি তুলিবলৈ বাধ্য হ'ম।